বহু ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ কোনোবাই আমাক বহুত ভাল পায় অথচ তেওঁৰ বাবে এইটো যথেষ্ট কঠিন হৈ পৰে তেওঁ আমাক কিদৰে ক'ব যে তেওঁ ভাল পায় মোক আৰু কেতিয়াবা এনেকুৱাও হয় যে আমাক ভাল পোৱাজন আমাৰ ওচৰতে থাকে অথচ আমি বুজি নাপাওঁ তেওঁৰ অনুভৱখিনিক অবভিয়াছলি এনেকুৱা হ'ব কাৰণ ভাল পোৱা হয়ে এনেকুৱা এটা অনুভৱ যাক আমি দেখা নাপাওঁ কিন্তু এই ভিডিঅ'টোত মই যি 8টা কথা আপোনালোকক কম সেইখিনি শুনি আপুনি খুব সহজতে এটা অনুমান পাব পাৰিব যে আপোনাক আচলতে কোনে কিমান বেছি ভাল পায় বৰ্তমান সময়ত আপোনালোকে জানেই প্ৰতিজন ব্যক্তি নিজৰ নিজৰ কামত সাংঘাতিক ধৰণে ব্যস্ত থাকে এই ব্যস্ততাৰ মাজতো সেইসকলে অধিক মনোযোগেৰে আপোনাৰ প্ৰতিটো কথাৰ লগতে জড়িত হ'ব বিচাৰে আপোনাৰ বাবে যেনেকৈয়ে নহওক কিয় সময় উলিওৱাটোত বেছি গুৰুত্ব দিয়ে ভাল আৰু বেয়া দুয়োটা সময়তেই আপোনাৰ লগত থাকি সহানুভূতি প্ৰকাশ কৰাজনেই হৈছে আপোনাৰ ভাল পোৱাজন এক কথাত আপোনাৰ সুখত তেওঁলোক সুখী আৰু আপোনাৰ দুখত তেওঁলোকো দুখী হয় সৰু সৰু কথা কিছুমানো তেওঁলোকে মনত সযতনে ৰাখি থয় আপুনি কি খাই ভাল পায় কি বেয়া পায় আপোনাৰ মন পচন্দৰ ৰং আপোনাৰ লগত কটোৱা সময়ৰ বিশেষ এটি দিনৰ কথা আনকি আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰো জন্মদিন কেতিয়া এই সকলো কথাই মনত ৰাখি থয় কাৰণ তেওঁৰ বাবে আপোনজনেই হৈছে আপুনি তেওঁলোকে আপোনাক সদায় পৰিচয় কৰাই দিব বিচাৰে তেওঁলোকৰ জীৱনৰ গুৰুত্বপূৰ্ণ মানুহ কিছুমানৰ সৈতে স্পেচিয়েলি তেওঁৰ ফেমিলিৰ লগত আপুনি কোন কেনেকৈ আপুনি নিজৰ জীৱনটোক আগুৱাই লৈ গৈ আছে তাৰোপৰি তেওঁৰ ফেমিলিটো কেনেকুৱা কোন আছে তেওঁৰ ফেমিলিত ইত্যাদি সকলো কথা শ্বেয়াৰ কৰি দুটি পৰিয়ালৰ এটি সম্বন্ধ গঢ়ি তুলিবলৈ চেষ্টা কৰে যদি হেজাৰটা কাৰণ থাকে ভালপোৱা সম্বন্ধটো ত্যাগ কৰাৰ বাবে প্ৰকৃত ভালপোৱাসকলে মাত্ৰ এটা কাৰণেই বিচাৰি থাকে যাতে এই সম্বন্ধটো জীয়াই থাকক ভয় থাকে যাতে আপোনজনক হেৰুৱাবলগীয়া নহয় যাৰ বাবে কথাতকৈ কামতহে বেছি গুৰুত্ব দিয়ে কাৰণ কথাৰে সকলো কাম কৰা নহয় যেতিয়ালৈকে হাতে কামে লগা নাযায় যদি কোনোবাই আপোনাক সঁচাকৈয়ে ভাল পায় তেওঁলোকে দিনটোত হেজাৰজন বেলেগ বেলেগ মানুহৰ লগত লগ হ'লেও আপোনাৰ প্ৰতি থকা ভালপোৱাৰ অনুভৱখিনি কেতিয়াও সলনি নহয় কাৰণ সঁচা ভালপোৱা কোনেও চুৰি কৰিব নোৱাৰে কোনোবাজনে আপোনাক যদি সঁচাকৈয়ে ভাল পায় আপোনাৰ ভুলবোৰৰ বাবে কেতিয়াও তেওঁৰ ভালপোৱাখিনি কমি নাযায় হয়তো কিছু সময়ৰ বাবে খং কৰিব পাৰে কিন্তু হৃদয়েৰে আপোনাক কেৱল মৰমহে কৰে আৰু খং সেইসকল ব্যক্তিৰ ওপৰতহে কৰা যায় যাক আমি লগাতকৈ বেছি ভাল পাওঁ ভৱিষ্যতৰ কথা যেতিয়া আলোচনা কৰা হয় তেতিয়া লক্ষ্য কৰিব যে তেওঁ আমি শব্দটো ব্যৱহাৰ কৰে নে মই ব্যৱহাৰ কৰে ধৰি লওক আমি এনেকুৱা আমি তেনেকুৱা এইটো কাম কৰি থলে আমাৰ বাবেই ভাল হ'ব ইত্যাদি লক্ষ্য কৰিব সেই ব্যক্তিজনৰ ব্যৱহাৰ আপোনাৰ বাবে কেনেকুৱা কিমান সন্মান কৰে আপোনাক যদি তেওঁ আপোনাৰ সৈতে ভৱিষ্যতটো কটাব বিচাৰে তেনেহ'লে এয়াই প্ৰেমৰ চিন অথবা তেওঁ ইতিমধ্যে আপোনাৰ প্ৰেমত পৰি গৈছে কেৱল বাট চাই আছে প্ৰেমৰ প্ৰস্তাৱটোৰ বাবে বেছি প্ৰশংসা কৰা মানুহবোৰক চাগে আপুনি বহুত ভাল পায় নহয় জানো কিন্তু মই কওঁ যে যিগৰাকীয়ে আপোনাৰ ভুলবোৰ উদঙাই দিয়ে যিয়ে আপোনাক বেয়াৰ পৰা ভাল কৰাৰ চেষ্টা কৰে আপোনাৰ বেয়া গুণবোৰ আঙুলিয়াই দিয়ে তেওঁলোকক বেছি ভাল পাবলৈ লওক কাৰণ তেওঁলোকহে আপোনাৰ জীৱনৰ প্ৰকৃত লগৰী ভালপোৱাৰ ক্ষেত্ৰত খুবেই এটা প্ৰিয় শাৰী লাভ ইজ ৱেন ইউ চিট বিচাইড ছামৱান ডুইং নাথিং য়েট ইউ ফিল পাৰফেক্টলি হেপী মৰম কৰক তেতিয়াহে মৰম পাব